নমস্কাৰ ৰাইজ, এয়া গৈ আছোঁ অসম সাহিত্য সভাৰ অধিৱেশনলৈ। বোলো ভাবিলোঁ আপোনালোককো দেখুৱাওঁ ন কি হৈ আছে, কি হৈ থকা নাই। মেইন হাইৱেৰ পৰা ইয়াৰ ভিতৰলৈ অৰ্থাৎ ভট্টদেৱ ক্ষেত্ৰলৈ গাড়ীবোৰ আনিবলৈ দিয়া নাই বাবে আমি বাহিৰতে গাড়ী ৰখালোঁ আৰু তাৰ পৰা এনেদৰে খোজকাঢ়ি ভিতৰ ভাগলৈ সোমাই গ'লোঁ। দেখিছেনে মানুহ কিমান হাজাৰ হাজাৰ লাখ লাখ মানুহ, মানে দি বাট নোপোৱা। এইগৰাকী হৈছে অসমীয়া গদ্য সাহিত্যৰ জনক ভট্টদেৱ। অসমীয়া সাহিত্য যিসকলৰ আছিল মেজৰ তেওঁলোকে নিশ্চয়কৈ জানিব। আৰু এয়া গোটেইখন পথাৰ, গম পাইছেনে? আমি এয়া পথাৰৰ ওপৰেৰে খোজকাঢ়ি আছোঁ। এইখন হৈছে মূল তোৰণখন, অকণমান জুম কৰি দেখুৱাইছোঁ। এয়া এটা গড়, আচলতে এটা নহয় দুটা গড়, এগৰাকী মাতৃ গড় আৰু এটা পোৱালি গড়। ইমান ধুনীয়াকৈ বনাইছে ন, চালে চকু একদম চাই থাকিবলৈ মন যায়। এয়া নামঘৰ এটা বনাইছে, এইবোৰ পতাকা উত্তোলন কৰিছে। এখন মেইন মঞ্চখন, তাতে গ্ৰন্থমেলা হৈ আছে। পুৰা মানে ফুল ফ্লেজেড। এয়া সিফালে কাৰ্যালয় আছে, এয়া গ্ৰন্থমেলা। বাকৰি পাই গ'লোঁ, অকণমান ঠিক কৰি আছোঁ। এতিয়া চাওঁ আৰু বাকীখিনি। 87 ফুট জাপিখন ইয়াৰে ভিতৰত আছে, মানুহৰ ভিৰ দেখিছেনে? জাপিখন অকণমানকৈ দেখি পোৱা যায় বাৰু। এইবোৰ কি বস্তু? এনে নেকি? আমি ঐক্যবদ্ধ হওঁ আৰু স্মৰণ কৰোঁ এই গোটেইখিনিত বজালী জিলাৰ বিষয়ে ডিটেইলছত আছে। এইটো বস্তু কিন্তু বৰ ধুনীয়া বস্তু দিছে দেই। আমি একদম দেখি পালোঁ, তালৈ নোযোৱাকৈ দেখি পালোঁ ৰামসেতু। মানে ৰামসেতুখন বনোৱাৰ সময়ত এই শিলাখণ্ড ব্যৱহাৰ হৈছিলে, তাৰে শিলাখণ্ড এটুকুৰাই ইয়ালৈ প্ৰদৰ্শনীৰ বাবে আনিছে। এইবাৰৰ সাহিত্য সভাৰ মূল আকৰ্ষণ বিজ্ঞান মেলা। বাণিজ্য মেলাৰ সলনি বিজ্ঞান মেলা আহিছে। কিবা কাছাই খোৱা পদ্ধতিৰ নহয়, নামটো এই বিজ্ঞান মেলাখন বহুত কোটি টকা খৰচ কৰি পাতিছে। বহুত আমি নেদেখা বস্তু, বহুত নজনা বস্তু ইয়াতে জানিবলৈ পাইছোঁ। বৰ ভাল লাগিছে। এইটো ভ্ৰাম্যমান তাৰকাগৃহ। কোনোবা যদি গুৱাহাটীৰ তাৰকাগৃহ দেখা নাই, ইয়াতেও চাব পাৰিব। আমাৰ বাচ্চাবিলাক বন্দৰক চিনাক্ত কৰক। 250 বিধ। আজি আমি এনেকুৱা কওঁ না ৰঘুমলা, কি কওঁ আমি আকাশীলতা, গদ আছে।
বান্দৰ কেঁকুৱা নামটো শুনি থাকোঁ, আজি দেখাও পালোঁ। ইমান কেইবিধ গছ আছে, একদম সাধাৰণ সাধাৰণ গছ দেখি থাকোঁ, সদায় দেখি থাকোঁ, কিন্তু নাম নাজানো। নাম তুলসী। আমি এনে ললোঁ সেইবোৰ নুমলীগড় তেল শোধনাগাৰৰ আৰ্হিয়া। ডাবল মাথা ভট্টদেৱ বিশ্ববিদ্যালয়ৰ জুলজি ডিপাৰ্টমেণ্টে মানে দুটা মূৰৰ এটা দেহ দুটা মূৰ এটা দেহ শিশুৰ দেহ এটা প্ৰদৰ্শন কৰিছিলে। সেইটো মই কলেজত থাকোঁতে তেতিয়া ফটো মাৰিছিলোঁ, সেয়াই কৈছোঁ মানে বাহঁতক। এইটো বনাইছে এটা চাংঘৰ, য'ত এবাৰত 5জনকৈ মানুহ উঠাৰ সুবিধা আছে। আৰু এইবোৰ যে খেৰৰ জুপুৰিবোৰ দেখিছে, এইবোৰ হৈছে জনগোষ্ঠীয় গাঁৱৰ আৰ্হি। অসমৰ প্ৰায়বোৰ জনগোষ্ঠীৰ ইয়াতে উল্লেখ আছে। আৰু ইয়াৰ মূল আকৰ্ষণটো কি জানে? এয়া হৈছে এটা চক্ৰবেহু, অভিমন্যুৰ চক্ৰবেহু। আপুনি সোমাব পাৰে, ওলাব কিন্তু নোৱাৰে, কিন্তু আপোনাক উলিয়াই আনিব আছে। টোপোলা ভাত চলিব। আমাৰ খানা আহি গ'ল, ঘুগুনি, টোপোলা ভাত, চিকেন পোৰা আৰু গাহৰি পোৰা। এয়া আপং প্ৰস্তুতকৰণ প্ৰণালী। ধুনীয়াকৈ পেট পূজা কৰি আমি ভাবিলোঁ অকণমান ইয়াৰে যিকেইখন বিপণী দিছে, বজালী হাট, অৰ্থাৎ বজালীৰ মানুহবিলাকে দিছে, গতিকে আমি অকণমান ফুৰিলোঁ। ইমান ধুনীয়া পথ কিছুমান আছে। নেপালী নৃত্য এটা প্ৰদৰ্শন কৰি আছিলে, ইমান ধুনীয়াকৈ গাইছে, ইমান ধুনীয়াকৈ নাচিছে। চাওকচোন আপোনালোকেও। নাথ যোগী জনগোষ্ঠীৰ ঘৰ। বাকীবোৰ জনগোষ্ঠীয় গাঁও চাই আহি আমাৰ গুজৰাজবংশী জনগোষ্ঠীয় গাঁওখনলৈ সোমায়ে মনটো ভাল লাগিব। বাকীবোৰ ঠাইত ভিতৰৰ ফালে যদি আছিলে নাজানো ফটো, আমাৰ ইয়াতে বাহিৰৰ ফালে আৰু ভিতৰৰ ফালে দুয়োফালে আমাৰ কৃষ্টি সংস্কৃতি, ৰজা মহাৰজা আমি ব্যৱহাৰ কৰা টকা বা কৃষি সঁজুলি, সাজ পোছাক আটাইবোৰ ৰাখিছে। ইয়াত তুলসীবোৰো দিছে। অৰ্থনী বিজ্ঞান মেলাত বহুত ভিৰ থকাৰ বাবে এতিয়া আহিলেও আৰু ইয়াতেই প্ৰদৰ্শিত হৈছে 87 ফুট ওখ জাপিখন। বাঁহৰে জাপি বনাইছে। 87 বছৰ আগতে ইয়াতে প্ৰথম বাৰ্ষিক অধিৱেশন হৈছিলে পাঠশালাত, সেই হেতুকে 87 ফুট ওখ জাপিখন বনাইছে। নাট্যনগৰী পাঠশালা যিহেতু ভ্ৰাম্যমাণ থিয়েটাৰৰ জন্মস্থান বুলি কোৱা হয়, সেই গতিকে ভ্ৰাম্যমাণ থিয়েটাৰত ব্যৱহৃত বিভিন্ন সাজ পোছাক বা তাৰ সৈতে জড়িত বিভিন্ন বস্তুৰ প্ৰদৰ্শনী ইয়াতে কৰা হৈছে। ভিৰ থকাৰ বাবে ভিতৰলৈকে যোৱা নহ'লে। অনুষ্ঠানবোৰ আৰম্ভ কৰিম, গতিকে সকলোৱে যাতে এই অনুষ্ঠান উপভোগ কৰি আজি এই অনুষ্ঠানৰ সুস্থ বঢ়াই তাৰ বাবে নিজে ব্যৱহাৰ কৰা এইগিলা কেটলি, এইগিলা বজালি। এইখন হৈছে 1938 চনতে কিনা এখন ভিণ্টেজ কাৰ, আৰু এইখন ইয়াতে প্ৰদৰ্শিত হৈছে। বহুত মানুহৰে এইখন একদম চকুত পৰিছে। বাহিৰত এখন কাঠৰ আছিলে, প্ৰথমে সেইখন বুলি ভাবিছিলোঁ, কিন্তু এইখনহে হয়। বেলেগ ঠাইলৈ আহি নিজৰ ঠাইৰ বস্তু দেখিলে বৰ ভাল লাগে ন। দূৰৰ পৰা বঙাইগাঁও শোধনাগাৰ দেখি একদম লৰি আহিছে ভিডিঅ' কৰিবলৈ। এইটো হৈছে মটৰ চালিত এৰী সূতা কটা মেচিন। কি খবৰ? ভাল ভাল। আহোঁসকলক সংগীতৰ অনুষ্ঠানে উপভোগ কৰোঁ।
এইটো হৈছে পথ পুথিভঁৰাল। পাঠশালাত এনেকুৱা ভালেকেইটা পুথিভঁৰাল আছে বুলি গম পাইছিলোঁ পঢ়ি থকা সময়তো, আৰু এইটো ইয়াতে প্ৰদৰ্শনীৰ বাবে অনা হৈছে। এইখিনি হৈছে জাপিখনৰ পিছফালৰ অংশ, যাতে পৰি নাযায় সেইবাবে বাঁহেৰে এনেদৰে ভেজা দি ৰখা হৈছে। এইখন মইনা তাঁতশাল, দাম আকৌ 94,999। বাপৰে বাপ। সাহিত্যসকলে গৈ যদি বুক ফেয়াৰলৈ নাযাওঁ কেনেধৰণৰ কথা হ'ব বাৰু, নহয়নে? এয়া হৈছে বুক ফেয়াৰৰ কিছু দৃষ্টান্ত। সৌৱা দূৰত সেইখন দিনৰ শোভাযাত্ৰাত ব্যৱহাৰ হোৱা ৰাজহংসৰ ৰথ। হাই গাইজ, কেনেকুৱা লাগিলে চাই কৈ দিবা আকৌ তোমালোকে। ভাল লাগিলে, লাইফত ফাৰ্ষ্ট টাইমে চাইছোঁ মই, খুবেই ভাল লাগিছে। অগণন জনতা আহিছে আৰু বাকীবিলাক মানুহৰ আপুনি মন্তব্য ল'ব পাৰে, ঘৰত গৈ পেলাই ল'ম মন্তব্য। বহুত ভিৰ হৈ আছে, কিনিবা কোনে পাইছে। এইখন মোৰ মৰমৰ বজালী কলেজ, ইয়াতে মই পঢ়িছিলোঁ ডিগ্ৰী সময়ছোৱাত। বৰ্তমান ইনষ্টাগ্ৰামত এটা ভিডিঅ' তামাম ট্ৰেণ্ডত আছে, বহুত ভাইৰেল হৈছে, আৰু এই ভাইটিয়ে গোটেই ৰাস্তাটো সেইটোৱেই শুনাই আহিলে মানে আমাক। আৰু এয়া হৈছে পাঠশালা সাহিত্য সভা ভৱন। আজিলৈ ভিডিঅ'টি ইমানতে সামৰিছোঁ আৰু দেই ৰাইজ, ধন্যবাদ।